আচ্ছা আমি উল্টা কি করব নাকি প্রথম দিন তুমি টোকিওত মানে ঘুষা মাৰি পেলাই গিৰাই দিছিলা তাৰ পৰা ষ্টাৰ্ট কৰোঁ দেন উই গো ৰিভাৰ্স লেটস ষ্টাৰ্ট হয় স্যার টোকিওৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছিলে সেইখিনি বহুতেই ভাল আছিলে যেটা ইমান হাৰ্ড টাইমৰ পিছত মই কোভিডৰ পৰা উঠি গৈ যিটো পৰিস্থিতিৰ পৰা গৈ পিনি মই মেডেল লৈ আহিছিলোঁ সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা আছিলে কিন্তু এবাৰ মই যিখিনি টোকিওৰ যিখিনি এক্সপিৰিয়েঞ্চ আছিলে সেই এক্সপিৰিয়েঞ্চখিনি লৈ আৰু যিখিনি ফোকাছফুল মই নিজৰ গেমতে দিছিলোঁ মোৰ ফালৰ পৰা মই নিজৰ 100% দিছিলোঁ আৰু প্ৰত্যেকটো সাইডতে চাব বিচাৰিছিলোঁ যে কোন ফালৰ পৰা ক'ত ভুল হয় বা কেনেদৰে মই কৰিব পাৰিম সকলোখিনি মোৰ ফালৰ পৰা চেষ্টা কৰিছিলোঁ কিন্তু লাষ্টত সেই ফাইটখনত চাগে মই গম নাপালোঁ কেনেদৰে কি হ'ল এতিয়াও মই আকৌ যদি উভতি চাওঁ মই গম নাপাওঁ মানে কি ক'ত কি মই মিছ কৰিলোঁ কিন্তু এটা বস্তুত মই সদায় সকলো অসমবাসীক ধন্যবাদ জনাম যে মই নিজকে মই লাকি বুলি ভাবোঁ যে মই ইমান মৰম পাইছোঁ যিহেতু হৰাৰ পিছতো সকলোৱে মোক যেনেদৰে মৰম দিছে কোনো মোৰ বিষয়ে এটা নিগেটিভ কথা কোৱা নাই মই এতিয়ালৈকে যিমান দেখিছোঁ বা সকলোৰে মুখত চবে মোক পজিটিভে কৈছে সেইটো মই ভাবোঁ মোৰ কাৰণে সেইটোৱে সকলোতকৈ ডাঙৰ জিত বুলি মই ভাবোঁ আৰু সকলোৰে এনেদৰে ছাপোৰ্ট পাইছোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা সকলোৰে ফালৰ পৰা তাৰ বাবেও মই বহুত নিজকে সৌভাগ্যৱান বুলি ভাবোঁ আৰু চেষ্টা কৰিম যাতে আৰু যিহেতু অলিম্পিকত নেক্সট ট্ৰাই কৰিবৰ কাৰণে কাৰণ অলিম্পিকত নেক্সট বক্সিং হ'ব নহ'ব এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কিন্তু নিশ্চয় যদি হয় মই আকৌ চেষ্টা কৰিম যাতে মই যিটো সপোন এবাৰ পূৰা কৰিব নোৱাৰিলোঁ আকৌ যাতে মই তাত কৰিব পাৰোঁ লগতে যাতে মই সদায় চেষ্টা কৰিম আমাৰ অসমৰ কাৰণে মই যিহেতু এতিয়া অলপ টাইম পাইছোঁ অসমৰ কাৰণে যাতে মই কিবা কৰিব পাৰোঁ সদায় মই নিজকে সাজু ৰাখিম যাতে অসমৰ কাৰণে মই কিবা কৰিব পাৰোঁ আৰু সকলোৰে ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ যাতে আপোনালোকে যিমানখিনি মৰম দিলে যিমানখিনি ছাপোৰ্ট দিলে সেইটো মোৰ কাৰণে বহুত আৰু মই সদায় ভগৱানৰ ওচৰত কৃতজ্ঞ থাকিম তাৰ বাবে ধন্যবাদ আৰু লাষ্ট এটা কথা ক'বৰ কাৰণে মন গৈ আছে যিহেতু মই গম পাইছোঁ যে যেতিয়া মোৰ কম্পিটিশ্যন হয় আপোনালোকে কেনেকুৱা এটা পৰিস্থিতিত থাকে যিদৰে মোৰ ফেমিলিৰ মা দেউতাই গেম চাব নোৱাৰে যেনেকুৱা অৱস্থাত থাকে মই সকলোৰে মুখত সেইটোৱে শুনিছোঁ যিদিনাখন মোৰ গেম আছিলে সকলোৱে ভয় বা মনত এটা উগুল থুগুল আছিলে চবেই মানে আশা কৰি আছিলে মোক লৈ সেইটো মই বুজি পাইছোঁ মই চেষ্টা কৰিম যাতে নেক্সট অলিম্পিকত যাতে মই আৰু ভাল কৰিব পাৰোঁ যাতে মই যোনটো মোৰ সপোন সেইটো পূৰা কৰিব পাৰোঁ আৰু লগতে যাতে নেক্সট অলিম্পিকত এজনী লভলিনাৰ কাৰণে সকলোৱে আশা কৰিব নালাগে আৰু যাতে আৰু 10-15জনী লভলিনাতকৈ ভাল প্লেয়াৰ যাতে ওলায় আৰু তেওঁলোকক লৈ পিনি যাতে এজনী হাৰিলেও যাতে এজনীক লৈ আমি আশা কৰিব পাৰোঁ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মোৰ লগতে যাতে আপোনালোকে সকলোৱে যিহেতু চেষ্টা কৰিয়ে আছে আৰু যাতে আমি কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ আৰু লাষ্টত সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ